স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অসমীয়ালৈ। আজি আমি আগন্তুক অসম আৰক্ষীৰ কনষ্টেবল AB UB ৰিটেন এক্সামৰ বাবে গুৰুত্বপূৰ্ণ 20টা প্ৰশ্ন উত্তৰ অসমীয়াত আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিছোঁ। 1228 চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? চাওলুং চুকাফা। হিউৱেন-চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? কুমাৰ ভাস্কৰ বৰ্মন। আছিল। অসম স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতে আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? তেওঁ আছিল তৰুণৰাম ফুকন। আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? তেওঁ আছিল পুৰন্দৰ সিংহ। 1833 চনৰ পৰা 1838 চনলৈ তেখেতৰ ৰাজত্ব চলিছিল। কোন চনত অসমীয়া ভাষাটোৰ ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? 1961 চনত। কেতিয়া অসমত প্ৰথম ৰেলৱে সেৱা প্ৰৱৰ্তন কৰা হৈছিল? 1882 চনত। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? 1921 চনত। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বসন্ত দাস। অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? 1903 চনত। অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? 1823 চনত। অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? তেওঁ আছিল চাওলুং চুকাফা। মুছলমানসকলে কোন চনত প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? 1206 চনত। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? তেওঁ আছিল খগেশ্বৰ তালুকদাৰ। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? বীৰপাল। অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত। অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল? তেওঁ আছিল গোপীনাথ বৰদলৈ। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? তেওঁ আছিল ৰেণুকা দেৱী বৰকটকী। আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউত কোন চনত স্থাপিত হৈছিল? 1253 চনত। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ছৈয়দা আনোৱাৰ তাইমুৰ।